এভৰিৱান আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ গুৱাহাটীৰ দীঘলী পুখুৰীলৈ। আহা আমি আজি এইখন চাওঁ কেনে লাগে। ইয়াতে অহাৰ আগত আমি ইয়াৰ পৰা 10 টকাৰে টিকট এটা ল'লোঁ। তাৰপিছত এতিয়া যাম ভিতৰলৈ, কেনে লাগে চাই লওঁ। এইবিলাক সৰু ল'ৰা ছোৱালী খেলা বস্তু। ইয়াত ধুলনি আছে, উঠিব পাৰি। লিখা আছে 8 বছৰৰ তলৰবোৰে উঠিব পাৰিব। এইখন আছে কিবা ধুলনিয়ে ধুলনি, চকৰি চকৰি। এইটো এটা ৰাধা গোবিন্দ বৰুৱা বোলে। এইটো লম্বা চাজিৰা। ইমান দীঘল। भी हो गया। अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उसके साथ स्कैम करो या फिर महफिल जमाओ, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। ये तो कार मूर्ति এইফালে দেখি যাম। এই তাহাঁতে বটিং কৰি আছে। ইমান দীঘল পুখুৰী, সেইকাৰণেতো দীঘলী পুখুৰী।